আমি যদি কেতিয়াবা আইফোন এটা পাওঁ লগালগ ফটো উঠি আমি সেলফি মাৰি ফেচবুকত আপলোড কৰি দিওঁ অকল ফটোখনেই নহয় লগত আইফোনটোও থাকে বা কেতিয়াবা যদি আমি লাক্সাৰিয়াছ কাৰ দেখা পাওঁ বিচাৰোঁ ফটো উঠিবৰ কাৰণে যদি পালোতো ভালেই ফেচবুকত দিয়ে দিম আৰু যদি নাপাওঁ তেতিয়া কি কৰোঁ আমি কওঁ বাপৰে কি চালিয়া কাৰ হয় কি মজা গাড়ী এখন ল'ব পাৰিলে ভাল লাগিলে হয় কিন্তু আপোনালোকে এটা কথা জানেনে তাতে যিবিলাক লগো ইউজ কৰে তেওঁলোকৰ কোম্পানীক বুজাবৰ কাৰণে সেই লগোবিলাকৰ কিছুমান মিনিং আছে হয়তো আমি বহুতে জানেও আৰু বহুতে হয়তো নাজানে চ' মই তেনেকুৱাই 5টা লগৰ কথা আজি ক'বলৈ আহিছোঁ আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পাব যিকেইটা লগৰ কথা মই ক'ম কাৰণ আপোনালোকে সদায় দেখিয়ে থাকে প্ৰথমটো ক'ব আহিছোঁ অডিৰ কথা আৰে ভাই আজিৰ সময়ত কোনে নাজানে অডিৰ কথা ইমান এটা ফেভৰেট হয় ইমান লাক্সাৰিয়াছ কাৰ হয় সৰু সৰু ল'ৰা ছোৱালীও হয়তো কৈ দিব মই ডাঙৰ হ'লে অডি ল'ম এটা চাওক অডিত যিটো চিম্বল ইউজ কৰে মানে যিটো লগো ইউজ কৰে 4টা ৰাউণ্ড শ্বেপৰ গোল গোল সেই 4টা ৰাউণ্ড শ্বেপে মানে 4টা কোম্পানীক বুজায় মানে 1992ৰ আগত অডি অকলে কাম কৰিছিলে আৰু 1992ৰ পিছত 3টা কোম্পানী অডিৰ লগত পাৰ্টনাৰশ্বিপ কৰিলে তাৰপিছত অডিটোক এষ্টাব্লিছ কৰিলে সেই 3টা কোম্পানী আছিলে হৰ্চ ভেণ্ডৰ আৰু DKW মানে সেই 4টা যিকেইটা চিম্বল ইউজ কৰে অডিৰ লগতে সেই 3টা কোম্পানীক একেলগে বুজায় মানে অডি হৰ্চ DKW আৰু ভেণ্ডৰ এইটো হয় যদি আপোনালোকে অডি ল'ব বিচাৰে গুৱাহাটীত ল'ব পাৰে শ্ব'ৰুম আহিছে আৰু যদি মোকো গিফ্ট দিব পাৰে টেনশ্যন নল'ব বিন্দাছ দি দিব ছেকেণ্ড নম্বৰটো ক'ব আহিছোঁ মই এডিডাছৰ কথা চবে জানে যে কি জোতা পিন্ধিছা আৰে ভাই এডিডাছ হয় এডিডাছ খুব লেভেল দিয়ে ন এতিয়া চাওক এডিডাছৰ যিটো চিম্বল ইউজ কৰে মানে লগোটো ইউজ কৰে সেই লগোটো এখন মাউণ্টেইনক বুজায় আৰু মেইনলি স্পৰ্টছমেনসকলক মটিভেট কৰে মানে চাওক এখন মাউণ্টেইনত যেতিয়া স্পৰ্টছমেন এজনে কিছুমান স্পৰ্টছ এক্টিভিটি কৰিব যায় যেনে চাইক্লিং কৰিব যায় ক্লাইম্বিং কৰিব যায় তেতিয়া বিভিন্ন ধৰণৰ প্ৰব্লেম আহে আৰু সেই প্ৰব্লেমবিলাক তেওঁলোকে একচেপ্ট কৰি জীৱনত কেনেকৈ আগবাঢ়ে সেই কথাটোকে বুজায় আৰু তেওঁলোকক মটিভেট কৰায় যে তেওঁলোকে জীৱনত আগবাঢ়িব লাগে সেইবোৰ একচেপ্ট কৰি চ' এইখিনি কথা আমাৰ নৰ্মেল মানুহকো তেওঁলোকে জনাই দিছে সেই চিম্বলটোৰ জৰিয়তে চ' এইটো আছিলে ছেকেণ্ড নাম্বাৰ 3টো হৈছে চিম্পল মই হিউণ্ডাই কোম্পানীৰ কথা ক'ব যাই আছোঁ আপোনালোকে এখন i10ৰ আগৰ ফালে চাব এটা H লিখা থাকে মানে Hটো তেওঁলোকৰ এটা লগো কিন্তু আপোনালোকে ভালদৰে চাব সেইটো H নহয় এইটোৱে বুজায় যে এজন তাতে কোম্পানীৰ ৰিপ্ৰেজেণ্টেটিভ আছে আৰু এজন আছে কোম্পানীৰ কাষ্টমাৰ মানে তেওঁলোকে দুয়োটাই এটা চেক হেণ্ড কৰি আছে মানে হেণ্ডশ্বেক কৰি আছে য'ত এইটোৱে বুজাইছে যে কোম্পানীয়ে কাষ্টমাৰলৈ এটা ভাল প্ৰডাক্ট আগবঢ়াই আছে আৰু এটা ভাল ৰিলেশ্যন ৰাখি আছে নাম্বাৰ 4টো ক'ব আহিছোঁ এপেলৰ কথা চাওক এপেল কোম্পানীৰ যিটো লগো আছে সেই লগোটোৰ মিনিং কি হ'ব পাৰে ইয়াতে বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে কিছুমানে কয় যে এটা বিষ থকা আপেল কোনোবা চাইণ্টিষ্টে খাইছিল তাৰপিছত মৃত্যু হৈছিলে সেই আপেলটোৰ কাৰণে মানে তেওঁলোকে লগো বনাইছিলে কিন্তু তেনেকুৱা নহয় ৰব জেনব যিজন লগো ডিজাইনাৰ আছিলে এপেল কোম্পানীৰ আৰু এইটো লগো বনোৱাৰ পিছতেই তেওঁ ৱৰ্ল্ডত ফেমাছ হৈ পৰিছিলে তেওঁ কৈছিলে তেওঁ যিটো ডিজাইন কৰিব সেইটো চিম্পল হ'ব লাগিব আৰু কিবা মিনিংফুল হ'ব লাগিব তেনেকৈ তেওঁ বনাম বুলি ভাবিছিলে তাৰপিছত তেওঁ ঘৰলৈ আপেল লৈ গৈছিলে কিছুমান কিন্তু তেতিয়া তেওঁ কোনো মিনিং পোৱা নাছিলে তেতিয়া তেওঁ এক আমুৰ খাইছিলে মানে এটা বাইট লৈছিলে যিটো তেওঁ বাইট লৈছিলে BITE আৰু কম্পিউটাৰ টেকন'লজিৰ BYTE সেইটোৰ লগত ৰিলেশ্যন হয় মানে এটা টেকন'লজিৰ ৰিলেশ্যন হোৱা বুলি তেওঁ ভাবিছিলে আৰু তাৰ পিছৰে পৰা তেওঁ তেনেকৈ সেই লগোটো ৰাখি দিলে আৰু আজিটো চবতেই হৈ গৈছে আইপেড আইফোন আইপড এইবিলাকৰ উপৰিও আমাৰ চেণ্ডেল জোতা এইবিলাকতো আজিকালি আহি গৈছে ডুপ্লিকেট কিমান পপুলাৰ হ'ব ভাবক সেই ডিজাইনটো চ' এইটো আছিলে এপেলৰ লগোৰ কথাটো নাম্বাৰ 5টো ক'ব গৈছোঁ BMWৰ লগোটোৰ কথা এতিয়া চাওক বহুতে ইয়াৰ ওপৰত বেলেগ বেলেগ ধৰণৰ মানে মন্তব্য দিছে কিছুমানে কয় যে এইটো এয়াৰক্ৰাফ্টৰ ৰোটেটিং ব্লেডক ৰিপ্ৰেজেণ্ট কৰে মানে কি হয় BMW কোম্পানীটো এটা এভিয়েশ্যন কোম্পানীৰ লগতো জড়িত হয় চ' সেইটো কাৰণে বহুতে ভাবে যে এইটো এৰোপ্লেনৰ যিটো ৰোটেটিং ব্লেড সেইটোকো ৰিপ্ৰেজেণ্ট কৰে কিন্তু অৰিজিনেলি তেনেকুৱা নহয় তাতে যিটো ব্লু আৰু হোৱাইট পাৰ্ট এটা আছে সেই মানে লগোটোই তেওঁলোকৰ নেশ্যন মানে বেভেৰিয়ান ফ্ৰী ষ্টেট নেশ্যনখনৰ নেশ্যনেল ফ্লেগটোক ৰিপ্ৰেজেণ্ট কৰে চ' এই আৰু চিম্পল কথা চ' এইখিনি আছিলে চিম্পল কথা সহজ ভাষাত ক'বলৈ ট্ৰাই কৰিছোঁ যদি আপোনালোকৰ কথাখিনি ভাল লাগিছে বা কিবা এটা শিকিব পাৰিছে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব যদি কথাখিনি ভাল লগা নাই তেতিয়াহ'লে ডিছলাইক কৰক আৰু আপোনালোকে কমেণ্টত জনাওক কেনেকৈ মই ভিডিঅ'বোৰ বনালে ভাল লাগিব বা আপোনালোকৰ কি কি মতামত আছে সেইবোৰ কমেণ্টত প্লিজ দিয়ক আৰু
সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ মোৰ চেনেলটোত এনেকুৱা ধৰণে ফেক্ট আৰু নলেজৰ ওপৰতে বেছ কৰি কিছুমান ভিডিঅ' লৈ আহোঁ আৰু শ্বেয়াৰ কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত নতুন নতুন কথা জনাই দিয়ক সো এইখিনি আৰু আজিলৈ ইমানেই আহি আছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে আৰু ফাইনেলি থেংকছ ফৰ ৱাচিং টেক কেয়াৰ ভালে থাকক সকলোৱে বাই বাই